Hey guys, welcome back to my YouTube channel. আজি একেবেলি পথাৰ মাজৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি মানে আমি পথাৰত আহিছোঁ মাটি ৰুবলৈ, আমাৰ মাটি ৰুবলৈ। আজি মানে মাটি ৰুইছোঁ, আজি মানে একেবাৰে আমাৰ খেতি উঠা হ'ব। মানে আজি নহয় আৰু ৰুই আছোঁ আগৰ পৰা, তুলি আছোঁ, ৰুই আছোঁ। আৰু এয়া পথাৰ এটা ভিউ দেখাই দিছোঁ আপোনালোকক। আৰু এইজনী মই পূৰা ৰুই আছোঁ একেবাৰে পূৰা মানে একেবাৰে আৰু মেচিনৰ দৰে কাম কৰিব নোৱাৰোঁ, তথাপিও সকলো কাম জানো। সেইটো গৌৰৱে ক'ব পাৰোঁ। কৃষকৰ ঘৰত জন্ম লৈছোঁ যেতিয়া সকলো কাম জনাটো প্ৰয়োজন বুলিয়ে ভাবোঁ। আৰু প্ৰয়োজন মানে আমাক মানে সৰুৰ পৰাই এনেকুৱাকৈ ট্ৰেইন কৰে যেন সকলো কাম কৰিব পাৰিবই লাগিব, এইটো কাম কৰিব নোৱাৰিলে নহ'ব, আৰু মানে এনেকৈ শিক্ষা দিয়ে। আৰু সেইটো কাৰণে একেবাৰে মেচিনৰ দৰে নোৱাৰিলেও আমি সকলো কামেই জানো কৰিব। মানে একো কাম কৰিব নজনাকৈ থকাই নাই, মানে নাজানো বুলি ক'ব নোৱাৰি আৰু চব কামেই জানো প্ৰায়। আৰু এয়া আৰু গম পাইছে নহয়, এইটো চাকৰি ন' ৰিক্ৰুইটমেণ্ট, ন' ইণ্টাৰভিউ, ডাইৰেক্ট মানে এপইণ্টমেণ্ট আৰু গম পাইছে নহয়, ডাইৰেক্ট এপইণ্টমেণ্ট। আৰু সেইটো কাৰণে সেইটো কাম মানে ৰাতিপুৱা 5টাৰ পৰা দিনৰ একেবাৰে আবেলি 5টালৈকে এনেকুৱা এইটো কাম। সেইটো মানে চাকৰিটো হয় আৰু 9 to 5 নহয়, এইটো 5 to 5 একেবেলি আৰু প্ৰায় কৰি আছোঁ। আৰু আজি মানে আমাৰ ঘৰত ৰুই দিবলৈ আহিব আমাৰ চম্পাহঁতে, আৰু এয়া ৰুই দিবলৈ আহিব। আৰু সেইকেইজনী আহি আছে আৰু মানে আহিলে আৰু ৰুই আছে আৰু গতিকে আৰু এতিয়া এই সৰু সৰুকৈ বৰষুণ দিছে, আপোনালোকক দেখাই দিছোঁ। আৰু আমাৰ ৰোৱনী আমাৰ ৰোৱনী কেইজনী দেই। আৰু এয়া আমি সকলোৱে মিলি ৰুই আছোঁ, আৰু দুডৰামান আছেগৈ। আৰু তাৰপিছত আৰু হৈ যাব আৰু ৰাতিপুৱাই একদম আগবেলাতে খতম হৈ যাব। আৰু তাৰপিছত আৰু আজৰি এই বছৰলৈ সিমানতে মানে সমাপ্তি আৰু কাম। আৰু মই ভাবিছিলোঁ কঠীয়া উঠোৱা সেইবোৰ মানে অলপ ভিডিঅ' বনাম আৰু, কিন্তু বনোৱা নহ'লে। যিহেতু বৰষুণ পূৰা দিছিলে, যেতিয়াৰ পৰা আমি কাম ষ্টাৰ্ট কৰিছোঁ বৰষুণ মানে পূৰা হৈছে, আৰু সেইটো কাৰণে পথাৰলৈ মোবাইল নিবলৈ অকণমান দিগদাৰ হয়। আৰু এতিয়া সৰু সৰুকৈ বৰষুণ দি আছে, মানে কেমেৰাত উঠা নাই, মোবাইল যিহেতু কেমেৰা নহয় যে সেইটো কাৰণে উঠা নাই। আৰু এই আমাৰ খানা আহিলে পথাৰলৈ, মাছ আৰু ঔটেঙা ভাজি আৰু দাইল আৰু ৰঙালাও আছিলে। মানে ইমান হেভি খানা নহয় আৰু তথাপি পথাৰত খাব যোগ্য। আৰু এয়া আমি ভাত খাবলৈ বহিলোঁ, এয়া খাইলোঁ আৰু দেই গাইছ। আৰু একেবেলি পথাৰত মানে ৰ'দত কাম কৰি গোটেই মুখৰ অৱস্থা বেয়া হৈ গৈছে, হাত ভৰিটো ক'বই নালাগে। মানে কুকুৰক কাটি দিলেও নোখোৱা অৱস্থা হৈছে আৰু হাত আৰু ভৰি। আৰু এয়া মুখবোৰ ক'লা পৰি একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু মোৰ যদি ভিডিঅ' চাই ভাল পায় আপোনালোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া বোকা চোকা অকণমান চাফ চিকুণ পথাৰতে পানীতে কৰি, আৰু মানে পথাৰত পুখুৰী আছে তাতে কৰি ঘৰলৈ আহিলোঁ। আৰু আজিলৈ আহিলোঁ বা।